SSC এপ্লাই কৰিবলৈ ssc.nic.in টাইপ কৰি দিব। টাইপ কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে এনে ধৰণৰ ইণ্টাৰফেচ খুলিব। তাৰ পাছত এই প্ৰথম যিটো বাৰ আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথমতে নিউ ইউজাৰ এণ্ড ৰেজিষ্টাৰ নাওত ক্লিক কৰিব লাগিব, কাৰণ প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব, আইডি আৰু পাছৱৰ্ড বনাই ল'ব লাগিব। সেই আইডি আৰু পাছৱৰ্ড প্ৰথম বনাবলৈ কাৰণে এইটোত ক্লিক কৰিব। নিউ ইউজাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকৰ যাৰ আধাৰ আছে তাত ইয়েছ টিক কৰাৰ লগে লগে এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। আধাৰ নম্বৰ দিয়াৰ পিছত ইয়াত টাইপ অফ আইডি দিব লাগিব, যি আছে আপোনালোকৰ ড্ৰাইভিং লাইচেন্স, এমপ্লয়ী আইডি, পান কাৰ্ড, পাছৱৰ্ড, ভোটাৰ আইডি, এইবিলাক আপোনালোকে আইডি টাইপ কৰি লৈ পিনি ইয়াত আইডি নাম্বাৰ দিব লাগিব। তাৰপৰা নেম আপোনালোকৰ দিব লাগিব, যাৰ নামত আপুনি এপ্লাই কৰিব। ইয়াত নেম দিওঁতে আপোনালোকে চাব লাগিব যে শ্ৰী, শ্ৰীমতী, মিষ্টাৰ, মিছেছ এইবিলাক একো দিব নালাগে, ডাইৰেক্ট নামটো আৰু ছাৰনেম টাইটেলটো দিলেই হৈ যাব। তাৰপিছত ভেৰিফাই কৰিব। ভেৰিফাই নেমটো আকৌ এবাৰ দিব, প্ৰত্যেকবিলাকতে দুবাৰ দিব লগা হয়, এবাৰ ভেৰিফাই নেম কাৰণে। তাৰপিছত ফাদাৰ্ছ নেম ইয়াত আপোনালোকে ফিল কৰি দিব। ফাদাৰ্ছ নেম ফিল কৰাৰ পিছত ইয়াতো একেই, শ্ৰী, শ্ৰীমতী এইবিলাক একো লিখিব নালাগে। তাৰপৰা ভেৰিফাই ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম দিব লাগিব, আকৌ এবাৰ ভেৰিফাই কৰিব লাগিব। তাৰপৰা ডেট অফ বাৰ্থ, যিটো ডেট অফ বাৰ্থ হয় আপোনালোকৰ দি দিব, পুনৰবাৰ ভেৰিফাই ডেট অফ বাৰ্থ কৰিব। তাৰপিছত মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন, ইয়াত যিটো বৰ্ড আছে আপোনালোকৰ আছাম বৰ্ডৰ যিটো হয় সেইটো ইয়াত দি দিব। ইয়াত আপোনালোকে দেখিছে প্ৰত্যেকখন ষ্টেটৰ বেলেগ বেলেগ হয়। ইয়াত আপোনালোকে চাবলৈ পাইছে ইয়াত বহুত ধৰণৰ আছে, UP বৰ্ড, মাদ্ৰাছা, উত্তৰাখণ্ড, ত্ৰিপুৰা, হিমাচলী। আমাৰ বৰ্ড হৈছে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম। ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত ভেৰিফাই এডুকেশ্যন বৰ্ড আকৌ এবাৰ ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি আহিব, ভেৰিফাই এডুকেশ্যন বৰ্ড, ভেৰিফাই আকৌ এবাৰ দি ল'ব। তাৰপিছত ৰোল নাম্বাৰ আপোনালোকে দি দিব, ৰোল নাম্বাৰ দুবাৰ দিব লাগিব, চবতে দুবাৰ ভেৰিফিকেশ্যনৰ কাৰণে লাগে। ইয়েৰ অফ পাছিং, কোনটো চনত পাছ কৰিছে দি দিব। ভেৰিফাই ইয়েৰ অফ পাছিং, যিটো চনত আপোনালোকে পাছ কৰিছিলে। জেণ্ডাৰ চিলেক্ট কৰিব, পুনৰবাৰ জেণ্ডাৰ ভেৰিফিকেশ্যন। তাৰপিছত লেভেল অফ এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত সাধাৰণতে মেট্ৰিকুলেশ্যনৰ কাৰণে দিয়া আছে, তো মেট্ৰিক পাছৰ কাৰণে দি দিব। তাৰপৰা মোবাইল নাম্বাৰ টাইপ কৰিব, যিটো মোবাইলত আপোনালোকৰ OTP আহে সেই নাম্বাৰটো দিব, এক্টিভ মোবাইল নাম্বাৰ। তাৰপিছত আপোনালোকৰ ইমেইল আইডি ফিল কৰি দিব। তাৰপৰা আহিব ষ্টেট, যিখন ষ্টেটৰ আপুনি হয় ষ্টেট চিলেক্ট কৰি পিনি ছেভ কৰি দিব। ইয়াত আপোনালোকে দেখিব পাইছে, ইয়াত আপোনালোকৰ OTP আহিব, ইমেইলত OTP আহিব আৰু মোবাইলটো আহিব, দুইটাতে আহিব, সেইকাৰণে কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰাৰ পিছত OTP আপোনালোকে ফিল কৰি ল'ব। ফিল কৰাৰ পাছত আপোনালোকে ইয়াত লগইন আৰু ইউজাৰ নেম, যিটো OTP দিছিলে আপোনালোকে, যিটো মোবাইল নাম্বাৰ দিছিলে তাত OTP ফিল কৰাৰ লগে লগে আপোনালোকৰ মেছেজত আহি যায়। সেই মেছেজত যিটো ইউজাৰ নেম আহিছে সেইটো আপোনালোকে ইয়াত টাইপ কৰিব। তাৰপৰা আপোনালোকৰ পাছৱৰ্ড এটা দিয়ে, সেই পাছৱৰ্ডটো পুৰণা পাছৱৰ্ড ইয়াত দিব লাগিব, অল্ড পাছৱৰ্ড। তাৰপৰা নিউ পাছৱৰ্ড, যিটো আপোনালোকে নতুনকৈ ক্ৰিয়েট কৰিব সেইটো দিব লাগিব, কনফাৰ্ম পাছৱৰ্ড। তাৰপৰা ছাবমিট বটন ক্লিক কৰিব। ইয়াৰ পাছৱৰ্ড ক্ৰিয়েট কৰা হৈ গৈছে, তাৰপৰা ছাবমিট কৰি দিছোঁ। ছাবমিট কৰাৰ পাছত আপোনালোকৰ এনেধৰণৰ আহিব, ইয়াত ক্ল'জ কৰি দিব আপোনালোকে। ক্ল'জ কৰাৰ পাছত ইয়াত পুনৰ আপোনালোকে লগইন কৰিব লাগিব, যিটো নতুন আইডি নতুন পাছৱৰ্ড যিটো ক্ৰিয়েট কৰিলে সেইটো আপোনালোকে ইয়াত ফিল কৰিব। ফিল কৰি পিনি পাছৱৰ্ড দি দিব, পাছৱৰ্ড এণ্টাৰ কৰিব। পাছৱৰ্ড এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ কেপচা ফিল কৰিব লাগিব, কেপচা ফিল কৰি লগইন কৰি দিব। লগইন কৰাৰ পাছত আপোনালোকে দেখিছে এনেধৰণৰ ইণ্টাৰফেচ আপোনালোকৰ মুখত আহিছে। ইয়াত আপোনালোকে একো ফিল কৰিব নালাগে, জাষ্ট সকলোবিলাক আছেই। তললৈ স্ক্ৰল ডাউন কৰি আহিব, ইয়াত স্ক্ৰল ডাউন কৰি আহি একো ফিল কৰিব নালাগে, এখন অলৰেডি ফিল হৈ যায়। আধাৰ নাম্বাৰ যিটো দিছিলে তাৰ ওপৰত বেছ কৰি এখন ফিল কৰা হৈছে।
তারপর নেক্সট ক্লিক করব যেটা নেক্সট বাটন আছে তাত ক্লিক কৰিলে হৈ যাব ক্লিক কৰাৰ পাছত আপোনালোকে দেখিছে ইয়াত আপোনালোকে কেটেগৰী সিলেক্ট কৰিব লাগিব জেনাৰেল EWS OBC যাৰ যাৰ OBC হয় OBC কৰিব পাৰিব SC ST কৰিব লাগিব নেশনালিটি আপোনালোকৰ ইণ্ডিয়ান সিলেক্ট কৰিব তাৰ পৰা যদি কিবা মুখৰ কিবা আইডেন্টিফিকেশন দিবলৈ যদি বিচাৰে ইয়াত দিব লাগিব এটা ম্যান্ডেটৰি হয় যিকোনো যদি কাৰোবাৰ টিল আছে এনেকৈ লিখি দিব ব্লেক মল অন দা ফেস কোন সাইডৰ হেতু লিখিব পাৰিব তাৰ পৰা পাৰ্মানেন্ট এড্ৰেছ আপোনালোকে ফিল কৰিব লাগিব ষ্টেট ডিস্ট্ৰিক্ট পিন কোড এইবিলাক যিমান যি আছে সিলেক্ট কৰিব তাৰ পৰা পাৰ্মানেন্ট এড্ৰেছৰ 16 নম্বৰ যি দেখিছে তাত ইয়েস কৰিলে মানে যেটো আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ আৰু ৰেসিডেন্ট এড্ৰেছ দুইটা একেটাই হৈ যাব এটা ফিল কৰিলে হ'ব সকলোবিলাক ফিল কৰাৰ পাছত আপোনালোকে নেক্সট কৰি দিব নেক্সট বা সেভ কৰিলে হ'ব সেভ কৰিলে আপোনালোকৰ সেভ হৈ থাকিব তাৰ পিছত আপোনালোকে নেক্সট কৰিব লাগিব তে বৰ্তমান সেভ কৰি দিছো সেভ কৰাৰ পিছত এখন ক্লোজ কৰি দিব ক্লোজ কৰাৰ পিছত এটা আই এগ্ৰি ক্লিক কৰিব লাগিব ক্লিক কৰি পিনি আপোনালোকে প্ৰিন্ট আউট উলিয়াই ল'ব পাৰে নহলে ফাইনেল সাবমিশন কৰিব লাগিব তাৰ পৰা আপোনালোকৰ এটা ওটিপি যাব ওটিপি ইয়াত ফিল কৰিব ফিল কৰি ক্যাপচা ফিল কৰি দিব ক্যাপচা ফিল কৰাৰ পিছত এনে ধৰণৰ আহিব ইয়াত আপোনালোকে ওকে কৰিব লাগিব ওকে ফিল কৰাৰ পাছত ইয়াত আপোনালোকৰ এপ্লাই হৈ গ'ল তাৰ পৰা ইয়াত দেখিছে আপোনালোকৰ এপ্লাই ষ্টাৰ্টিং ডেট এপ্লিকেশন ডেট এইবিলাক সব চাই এপ্লাই যেটো এপ্লাই অপচন আছে হেতু এপ্লাই কৰিব লাগিব লগইন হৈ যোৱাৰ পিছত এপ্লাই কৰিব লাগিব প্ৰথম কনস্টেবল জিডি তাৰ পৰা আপোনালোকে এখন দেখিছে এখন অলৰেডি প্ৰথমতে আপুনি যি ফিল আপ কৰিছিলে তাৰ বেস কৰি লোৱা হৈছে তাৰ পৰা ইয়াত আপুনি এক সাৰ্ভিসমেন আছিল নেকি আৰ্ম ফোৰ্সত যদি নাই তেন্তে নো কৰিব তাৰ পাছত তললৈ আহিব যদি এজ ৰিলেক্সেশন আপোনালোকৰ লাগে যদি আপোনালোকৰ বয়স হৈ গৈছে 25 ৰ পৰা ধৰি লওক 28 বছৰ তেনে ধৰণৰ 21 22 এইবিলাক যদি পাৰ হৈ যায় তেন্তে এটো ইয়েস কৰিব ওবিসি কাৰণে ৰিলেক্সেশন আছে তাৰ পৰা ইয়াত লিখি দিব ওবিসি যদি এজ ৰিলেক্সেশন আপোনালোকৰ লাগে তাৰ পৰা যদি এনসিসি নাই তেন্তে নো কৰিব নো কৰি পিনি ইয়াত আপোনালোকে চাব লাগিব ইয়াত কোনটোত কি লয় প্ৰথমে চেপ্টাৰ আপোনালোকে ইয়াত চাই লওক আপোনালোকৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব কোন কোন ডিস্ট্ৰিক্টত আপোনালোকে সেন্টাৰ বিচাৰে এক্সাম দিবলৈ তিনটা ডিস্ট্ৰিক্ট এনেকৈ সিলেক্ট কৰি ল'ব ষ্টেট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট আপোনালোকৰ যিখন হয় ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব তাৰ পিছত যদি আপোনাৰ কোনো বিদেশী বা নহয় তেনেহলে নো কৰিব অলৰেডি নো হ'ব লাগে তাৰ পিছত আকৌ ষ্টেট আছে ষ্টেট সিলেক্ট কৰিব লাগে এইবিলাক অলৰেডি হৈ যায় তাৰ পিছত পোষ্ট কি পোষ্টত লাগে এটো ইয়াত ফিল কৰিব লাগিব ছটা অপচন দিয়া থাকে ইয়াত এখন লিষ্টখন চাই ল'ব পাৰে ইয়াত A B C D এইবিলাক সব আছে কোন এ নম্বৰ বক্সত কি বুজায় পোষ্ট কোডে এইবিলাক সব ইয়াত লিখা আছে এইবোৰ চাই লৈ পিনে আপোনালোকে ফিল কৰি ল'ব ফিল কৰি পিনে ইয়াত আপোনালোকে ভৰাই দিব প্ৰথম প্ৰিফাৰেন্স কি আছে সেকেন্ড প্ৰিফাৰেন্স কি এইবিলাক সব ইয়াত ভৰাই দিব ভেৰিফাই প্ৰিফাৰেন্স অফ পোষ্ট ইয়াতো সেম আগতে যেটো দিছে হেতু দি দিব কোৱালিফিকেশন আপোনালোকৰ মেট্ৰিক পাস দিব লাষ্টলৈ স্ক্ৰল ডাউন কৰিলে গম পাব ডিটেইলছ অফ কোৱালিফিকেশন তাতো 10 ষ্টেণ্ডাৰ্ড দিব তাৰ পিছত ইয়াত আপোনালোকৰ পাৰ্চেন্টেজ কিমান আছিলে মেট্ৰিকত এই পাৰ্চেন্টেজটো ইয়াত দি দিব
এইটো আপোনালোকে নো কৰি দিব। তাৰপৰা স্ক্ৰল ডাউন কৰি তললৈ আনিব, চাই ল'ব পাৰে এনে ধৰণৰ। তাৰপৰা ইয়াত আপোনালোকৰ ফটো দিব লাগিব, যিদিনাখন এপ্লাই কৰে সেইদিনাখনে ফটো তোলা হ'ব লাগিব, আৰু ফটোত আপোনালোকৰ ডেট মেনশ্যন থাকিব লাগিব। আৰু ইয়াৰ ফটোৰ KB হৈছে 20ৰ পৰা 50 KB ভিতৰত, আৰু ছিগনেচাৰ 10ৰ পৰা 20 KB ভিতৰত। তাৰপৰা আপোনালোকে ইয়াত ডেটটো দিব লাগিব যিদিনাখন কৰে। তাৰপৰা কেপচা কোড ফিল কৰিব, ফিল কৰি পিনি প্ৰিভিউত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে এইখন চাই ল'ব, শুদ্ধ আছে নে অশুদ্ধ আছে এবাৰ চাই ল'ব। যি আপোনালোকে চিলেক্ট কৰিছে এইবিলাক চব ইয়াত ওলাব। তাৰপৰা তললৈ আহি পিনি এডিটো কৰিব পাৰে যদি কিবা খেলি মেলি আছে, নহ'লে ফাইনেল ছাবমিট কৰি দিব। ছাবমিট বটন আছে, ছেকেণ্ডটো ছাবমিট বটনত ক্লিক কৰিব যদি চব ঠিকে আছে। তাৰপৰা অ'কে কৰি দিব। ইয়াৰ প্ৰিণ্ট আউট লৈ ল'ব পাৰে, নহ'লে বা য়েছ কৰিব পাৰে, আপোনালোকৰ নিজৰ কথা। প্ৰিণ্ট আউট কৰি ল'লে ভাল আপোনালোকৰ কাৰণে। য়েছ কৰি দিব। তাৰপৰা আপোনালোকৰ পে'মেণ্ট ফিজ অনলাইন কৰিব পাৰে, অফলাইন কৰিব পাৰে। যদি আপোনালোকে অনলাইন কৰিব বিচাৰে তেন্তে 100 টকা লাগিব OBC কাৰণে, বাকী ST SC কাৰণে ফ্ৰী হয়। অনলাইন কৰিব পাৰে, অফলাইন কৰিব পাৰে। তাৰপৰা ছাবমিট বাটনত ক্লিক কৰি দিব। টিক কৰি লৈ মই এতিয়া যিহেতু এনেই দেখাবলৈ কৰিছোঁ সেইকাৰণে অফলাইনত ক্লিক কৰিম। মই অফলাইন ক্লিক কৰি চালানখন ল'ব লাগিব, চালান জেনেৰেট কৰিব লাগিব। এই ছাইডত দেখিছে চালানখন অলৰেডি আহি গৈছে, ডাউনলোড হৈ গৈছে। এইখন দিয়ে ছাবমিট কৰিলে, বেংকত গৈ ছাবমিট কৰিলে মোৰ হৈ যাব। ইয়াৰ অলৰেডি হৈ গৈছে পে'মেণ্ট। যদি আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ চাব বিচাৰে তেন্তে বাটনটো ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে চাব পাৰে ক'ত ক'ত আপোনালোকৰ পেণ্ডিং আছে। ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, ফটো চাইন আপলোড হৈ গ'ল। তাৰপৰা আপোনালোকৰ এপ্লাই ফৰ্ম প্ৰভিজনেলি একচেপ্ট হৈ গ'ল। পে'মেণ্ট ষ্টেটাছ ইনকমপ্লিট সেইকেইটা 2টা বাকী আছেগৈ। তাৰপিছত ক্ল'জ কৰিব পাৰে। সকলোবিলাক দিয়াৰ পাছত আপোনালোকৰ এনেধৰণৰ কোনো নেদেখাব, চব কমপ্লিট দেখাব। ইমানেই ভিডিঅ'টো। যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।